হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। এই ব্লগটোত আজি মই আন এটা ৰেচিপিৰ সৈতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবি এটা নতুন ৰেচিপি লৈ আহিছোঁ। গতিকে এই ৰেচিপিটোৰ ওচৰলৈ যাওঁ বলকচোন আৰু কেনেধৰণে মই সাজু কৰিছোঁ তাৰ লগত চিনাকি হৈ লওঁ। গৰম মছলা, নহৰু, আদা আৰু আলু, পিঁয়াজ, বিলাহী মই দুটা লৈছোঁ আৰু বিলাহীটো এই ওপৰ ছাইডটো কাটি ল'ম। ওপৰ বাকলিটো মই কাটি পিনে এই গোটেইখিনিতে মই মিক্সিত দি ল'ম। আলুকেইটাৰ বাহিৰে গোটেইখিনি পিঁয়াজ, নহৰু, আদা আৰু এই বিলাহীৰ সৈতে মই মাৰি ল'ম, মিক্সিত মাৰি ল'ম। এয়া মই লৈছোঁ পনীৰ লৈছোঁ আৰু এয়া গৰম পানীত তিয়াই থোৱা কাবেলি বুট, গ্ৰীণ মটৰ আৰু আছে ৰহৰ দাইল। গতিকে এই সকলোকেইটা মই মিক্স কৰি বনাম বুলি ভাবিছোঁ। এই পিঁয়াজখিনি মই মিক্সিত মাৰি ল'লোঁ। সম্পূৰ্ণ একেবাৰে ঘুলঘুলীয়া কৰি লোৱা নাই, অলপ এনেকৈ ৰাখি দিছোঁ। তাৰপিছতে এয়া বিলাহীখিনিও মাৰি দিলোঁ। এয়া আলুকেইটাও মই এনেকৈ মাৰি লৈছোঁ। আলু দিছিলোঁ ডাঙৰ ডাঙৰ দুটা। বলক বনাবলৈ আৰম্ভ কৰোঁ। এয়া পনীৰ লৈ লৈছোঁ, শুকান জলকীয়া দুটা, তেজপাত লৈছোঁ আৰু মছলা মই গৰম মছলা, জিৰা, ধনিয়াহে ব্যৱহাৰ কৰিম আৰু বেলেগ একো ব্যৱহাৰ নকৰোঁ। এতিয়া মই ধনিয়া লৈছোঁ, জিৰা, ইয়াৰ পিছত মই চেনি অকণমান দিম, জাষ্ট অলপ শ্লাইড দিব, বেছি সৰহকৈও নিদিব। তাৰপিছত এয়া মই পিঁয়াজখিনি দি অলপ ৰঙচুৱা হোৱালৈকে ভাজিম। হালধি দি দিব, নিমখ আপোনালোকে সোৱাদ অনুযায়ী যেনেদৰে ভাল পায় দিব। বিলাহী পেষ্টখিনি ইয়াৰ পিছত মই দি দিছোঁ। তাৰপিছত মছলাখিনি মই দি দিম আৰু অলপ টাইম এতিয়া ভাজি ৰাখিম। অলপ টাইম মছলাখিনি এনেকৈ এতিয়া ভাজি ৰাখিব, পানী নিদিব। এয়া মই মটৰখিনি দি দিছোঁ। ইয়াত পানী দিয়াৰ পিছত চিটি দুটা মাৰি ঢাকনখন খুলি দি পনীৰখিনি দি অলপ টাইম উতলাই দিয়াৰ পিছত হৈ যাব। অলপ টাইম এনেকৈ ভাজি থাকিব। এয়া চাওকচোন, দেখিবলৈ কেনেকুৱা লাগিছে বাৰু। এতিয়া মই পানী দি দিম। আপোনালোকে 5 মিনিটমান ভাজিব, ভজাৰ পিছত পানী দি দিব। তাৰপিছতে এয়া পনীৰখিনি ফ্ৰাই কৰি ল'ব নালাগে, পনীৰখিনি পিছত দি দিলেও হ'ব, ধৰক হোৱাৰ আগে আগে। এয়া হৈ গ'ল, এয়া দেখিছেনে, এয়া কেনেকুৱা দেখিছে বাৰু। আপোনালোকেও এনেকৈ এবাৰ বনাই খাই চাবচোন। এয়া ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।